আমি গা ধোৱা সময়ত সকলো অংশ চাফা কৰোঁ, কিন্তু নাড়ীটো চাফা কৰিবলৈ পাহৰি যাওঁ। আপুনি বাৰু জানেনে, নাড়ীত ৭৪ প্ৰকাৰৰ বেক্টেৰিয়া থাকে। এইবোৰ বেক্টেৰিয়া ঘাম, পানী আৰু চাবোনবোৰ নাড়ীত জমা হ'লে এইবোৰ বেক্টেৰিয়া উৎপন্ন হয়, যাৰ কাৰণত নাড়ীৰ পৰা গোন্ধ ওলায়, নাড়ীটো ৰঙা হৈ যোৱা, নাড়ীটো খজুৱা, নাড়ী বিষোৱা। যদি আপুনি এইবোৰৰ পৰা বাচিব খুজিছে, তেন্তে নিজৰ নাড়ীটোক আপুনি চাফা কৰি ৰাখক, নাড়ীটো পৰিষ্কাৰ কৰি ৰাখক। আপোনালোকক কওঁ, নাড়ীটো আপোনালোকে কেনেকৈ চাফা কৰি ৰাখিব। গা ধোৱা সময়ত নাড়ীটো সদায় ধুৱক। এনেকুৱা চাবোন আপোনালোকে ব্যৱহাৰ কৰক যিবোৰ চাবোন বেক্টেৰিয়াৰ লগত আচলতে যুঁজিব পাৰে। গা ধোৱাৰ পিছত নাড়ীটোক আপোনালোকে পানী লগাই নথব। নাড়ীটোত থকা পানীবোৰ চাফা কৰি পেলাব পাতল কাপোৰ দি। নাড়ীটোত আপোনালোকে পাউডাৰ লগাব যাতে কোনো ধৰণৰ গোন্ধ নোলায়।